ব্রহ্মার বেদী সৃষ্টির বংশী প্রচলিত করেছিল এদিন ব্রহ্মাণ্ডর বুকে আমার নাভি কমলের পরা উপগত ব্রহ্মাদেবে তৌকিত সৃষ্টির উপাসনে সৃষ্টির পাতনি বেরিয়ে সৃষ্টির আদিরে পড়া না না রূপে অবতার করে দুস্তব্ধ মন আর শান্ত পালন করে জগত সনাতন ধর্মের করে জড়াইছো আমি ঘটনা জানি আমার কিন্তু না জানি করবে যে দৃষ্টি বিষয় সে সৃষ্টি যে সৃষ্টির উদ্ভব সে আমি যে স্থিত হয়ে আছে সমগ্র ব্রহ্মাণ্ড আমি সদর আমি পালক আমি সংসার কর্তাগত আমি যজ্ঞ ক্ষমা দয়া দান আর অহিংস আমি জগতর গতি উদ্ধার হল অমিতর ভান্ডার বিশ্ব বিমুখী নিরূপের রূপ ঝাঁঝিলায় দৈত্য বঞ্চিত করি অমরত্ব গোড়াকি পাতিহুরে এই বঞ্চনা দৈত্যয় নীরবে নকরিব সহ্য পুনৰ সংঘৰ্ষ হব দেৱ আৰু দৈত্যৰ মাজত এইবাৰ দেখা যাব দেৱ আৰু দৈত্যৰ মাজত শক্তিশালী কোন যা তাকে মই প্রত্যক্ষ করুন
উঠা কিয় দেখিছো তোমাৰ চিন্তিত বদন স্বামী আজি সংসাৰত যি ঘটিব লাগিছে সেয়া জানো উচিত হৈছে স্বামী উচিত বা অনুচিত বুলি কৈ মই পক্ষপাত কৰিব বিচৰা নাই কিন্তু স্বামী আজি দেৱ দৈত্যৰ মাজত যি কণ্ডলৰ সূত্ৰপাত হৈছে তাৰ বাবে কিন্তু পৰোক্ষভাৱে আপুনিয়ে জানে স্বামী এই অভিযোগৰ কাৰণ কি প্ৰিয় কাৰণ এই সকলোবোৰ সংঘটিত হৈছে আপোনাৰ বিবাহৰ ফলতে অন্তহীন যুদ্ধ হত্যা অশান্তি আৰু বিকলাঙ্গৰ কৰুণ বিননিয়ে আপোনাক জানো বিচলিত কৰি তোলা নাই শুনা আমি সকলো ভাগ্যদেৱীৰ সন্তান আমাৰ জীৱনটোৱে হৈছে এক চিৰপ্ৰবাহমান যুদ্ধ এই যুদ্ধত কেতিয়াবা জয় আৰু কেতিয়াবা পৰাজয় হোৱাটো সাধাৰণ কথা আৰু এই কাশ্যপে বহু বিবাহ কৰিছিল মাত্ৰ সৃষ্টিৰ গতিতে অনন্য মাত্ৰ কিন্তু স্বামী আপোনাৰ বহু বিবাহৰ ফলতে আজি ভাই ভাতৃৰ মাজত ৰক্তপাতৰ সূচনা হৈছে আৰু আমাৰ সতিনীসকলৰ মাজত ঈৰ্ষা ভাৱ জাগি উঠিছে এয়া জানো শুভ লক্ষণ স্বামী শুভ বা অশুভ ধাৰণা কৰাটো অতি কঠিন এক পিতৃৰ সন্তানসকলৰ মাজত যেতিয়া বিভেদৰ সৃষ্টি হয় আৰু সেই বিভেদে যেতিয়া সংঘৰ্ষৰ ৰূপ লয় তেন্তে সেই পিতৃৰ হৃদয়ৰ নিদাৰুণ সন্তান মোতকৈ ভালদৰে আৰু কোনেও উপলব্ধি কৰিব চিত্তৰ গৌৰৱেৰে ধন্য সৌভাগ্যৱান আৰু ভাই ভাতৃৰ বিভেদত অস্থিৰ অমৃত পান কৰি আজি দেৱতা অমৰ হ'ল মই যিমান আনন্দ পাব লাগিছিল তাৰ পৰিৱৰ্তে ইমানেই বেদনা মোৰ লাগিছে মনত অশেষ কষ্ট কৰি দেৱ দৈত্যই মিলি সাগৰ মথিলে কিন্তু মোৰ পুত্ৰসকলে দৈত্যসকলক বঞ্চিত কৰি অমৃত পান কৰিলে পুত্ৰসকলৰ এনে বঞ্চিতকাৰী কাৰ্যত মই কেতিয়াও আৰু সেই বঞ্চনাৰ দৈত্য পুনৰ ব্ৰহ্মাণ্ড আকৌ সমুদ্ৰ ৰক্তৰ সমুদ্ৰ আকৌ হ'ব এই পিতৃ হৃদয়ত এটা প্ৰবল ধুমুহা হোৱাৰ অসহায়ভাৱে ভাই ভাতৃক সংঘৰ্ষ স্বামী দেৱ দৈত্যৰ মাজৰ মিলনৰ আন একো পথ নাইনে মাতৃয়ে পুত্ৰৰ মিলন কামনা কৰে আৰু পিতৃয়ে পুত্ৰৰ মংগল কামনা কৰে কিন্তু জগতে এবৰ